মোৰ এটা ডাঙৰ সমস্যা জানেনে, এনেদৰে পূজা হ'লে মোৰ মনটো নামানে। তাৰ বাবে মই এতিয়া ঘৰৰ কাম এৰি পেলাই দৌৰি দৌৰি মা ঘৰলৈ আহিছোঁ। এয়া মোৰ মা ঘৰ, এয়া দেখিছেনে মাহঁতৰ গাড়ী পূজা অলৰেডি হৈ গ'ল। মই অহালৈকে দৌৰি দৌৰি মা ঘৰত সোমালোঁ, কিয়নো আজি ৰাতিপুৱা পূজা বুলি সোনকালে উঠিলোঁ। উঠিয়ে কি ঘৰৰ অকণমান কাম কৰি গাড়ীকেইখন ধুলোঁ, ধুই পেলাই ঘৰ সাৰিলোঁ। গা পা ধুই ঘৰ সাৰি ঘৰ মুচিব লাগে, অলপমান সময় লাগি যায় ঘৰ সাৰা মোচা কৰোঁতে। সেই সময়লৈকে ছোৱালী ভোক লাগোঁতে মই ভাবিছোঁ আজি কাম বহুত হ'ব, ৰাতিপুৱা মাইনাহঁতৰ ভোক লাগিব বুলি, কাৰণ ভাত বনোৱা নহ'বই পূজা যেতিয়ালৈকে নকৰোঁ। মই ৰাতিয়ে চাউল কেইটামান তিয়াই থ'লোঁ, ৰাতিপুৱা মিক্সাৰত পিচি পেলাই এতিয়া পানী পিঠা বনাই দিলোঁ। এয়া পানী পিঠা বনাই দিছোঁ, সিহঁতি খাই বৈ লোৱালৈকে মই মানে গোঁসাই ঘৰৰ কাম কৰোঁ। কিয়নো আজি যিহেতু পূজা, ঘৰত গাড়ী আছে, ঘৰখনৰ হৈ পেলাই অকণমান আমাৰ এইটো গোঁসাই ঘৰ হয়, এতিয়ালৈকে নামঘৰ প্ৰতিষ্ঠা কৰা নাই, কিন্তু মই অকণমান থাপনা পাতি পেলাই ৰাতিপুৱা ধূপ ধূনা জ্বলাই থাকোঁ আৰু ৰাতিপুৱা গধূলি তাতে অকণমান শৰাই নিয়ম কৰি থ'লোঁ। আমি আকৌ গোঁসাই ঘৰটো আমাৰ ওপৰত, আমি এতিয়া তললৈ, মই এতিয়া সেৱা কৰি তলত আহিছোঁ। কিন্তু সেই সময়তে মালৈ ফোন কৰিলোঁ, মাহঁতৰ ঘৰত বামুণ লাগি আছে, বামুণে তেওঁলোকৰ যজ্ঞ কৰি আছে, পূজা কৰি আছে। মই এতিয়া মাহঁতৰ ঘৰলৈ যাব ওলাইছোঁ। ঘৰৰ চাবি, স্কুটি চাবি, গাড়ীৰ চাবি, লকাৰৰ চাবি, বাকচৰ চাবি, গোটেইখিনি চাবি লৈছোঁ। আৰু আমাৰ ডাঙৰ গাড়ীখন এডাল মালা, স্কুটিখনৰ মালা আৰু চাইকেলৰ মালা কেইডাল লৈ লৈছোঁ। কিয়নো আমি মানে হৰিধনীয়া, মই বিয়া হৈছোঁ হৰিধনীয়া সমাজত। মোৰ মানুহজনৰ ঘৰ হৰিধনীয়া, পূজা পাতল, বামুণ পূজা, চোৱা চিতা একোৱেই নকৰে। আৰু মই মা ঘৰৰ হ'ল বামুণীয়া, সৰুৰ পৰা দেখি আহিছোঁ পূজা পাঠ কৰা, মনে নামানে। আজি যিহেতু পূজা, ঘৰত যিহেতু বামুণজন আনিলে মানে মোক শাহুৱে বেয়া পাব পাৰে, কাৰণ আমি বামুণীয়া সমাজ নহয় যিহেতু। বামুণৰ কাম কৰিলে বেয়া নিশ্চয় পাব, মোক নক'ব পাৰে কিন্তু মনত বেয়া পাব। সেইবাবে মই ভাবিলোঁ কি, আৰু কি জানেনে, কিবা মন্ত্ৰ মাতি কিবা পূজা কৰিলে মোৰ মনটো বহুত ভাল লাগে। মানে মন্ত্ৰ মাতিলে ভাল লাগে। মানুহে কয় হয় কৃষ্ণ নামেই সকলো, বিষ্ণুৱেই সকলো, কিন্তু এতিয়া পূজাখন কৰোঁতে মন্ত্ৰ যি উচ্চাৰণ হয় নহয়, একদম পবিত্ৰ লাগি যায়। সেই মন্ত্ৰৰ ধ্বনি শুনি পেলাই মনটো ভাল লাগি যায়। কিন্তু কি কৰিম, ঘৰত এতিয়া বামুণ মাতিব, বামুণ দি পেলাই পূজা কৰিব যিহেতু নোৱাৰোঁ। মাক ক'লোঁ কি, বামুণজন তোমালোকৰ ঘৰত কাম হ'ল যদি মই গৈ আছোঁ। মায়ে ক'লে কি হৈ গ'ল, যজ্ঞ কৰাও হৈ গ'ল, সকলোখিনি হৈ গ'ল, তুমি আহা। মই পটাপট একদম ফুলৰ মানে গাড়ী মালাকেইডাল ঘৰৰ চাবি লৈ পেলাই গৈ পেলাই তেওঁৰ ওচৰত আগুৱাই দিলোঁ। বিশ্বকৰ্মা পূজা কৰি আছে যিটো, তাতে বামুণজনৰ ওচৰত, দেৱৰ ওচৰত আগুৱাই দিলোঁ। তেওঁ মোৰ মালাকেইডাল সংকল্প কৰি দিলে, চাবি কৰি দিলে, গোটেইখিনি নিয়ম কিবা কৰি দিলে। আৰু ঘৰত পানী ছটিয়াবলৈ বা গাড়ীকেইখনত কিবা ছটিয়াবলৈ পানী দি দিছে। মই ঘৰলৈ বটলত লৈ আহিছোঁ। ঘৰত আহি মই তাত দিয়া, সেৱা কৰা, পূজা কৰা, ফুট দিলোঁ, গাড়ীত